আমাৰ কমলা আহি গ'ল চাওঁ চাগে কমলা দেখা দিবি এটা কমলা মেইন কমলা মানুহ এই কমলা এয়া নিমখ গাবা দিলো আমি এটা আহিছো চালৰ ওপৰলৈ কি কৰিব আহিছো ৰিলছ বনাবলৈ ফাৰ্ষ্ট ৰিলছ কৰিব আহিছিলে হেল্ল' ৱেলকাম টু মাই আনাদাৰ ব্লগ নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ বৰণি দিলেহি জগাই সাৰ পালে সেউজী মই আজি ক'ত আছোঁ জানেনে মই আজি আছোঁ এজনী ছোৱালীৰ ঘৰত কোনজনী ছোৱালী জানেনে নেক্সট ব্লগত যে মই কৈছিলোঁ 5 মিনিট বুলি কৈ 15 মিনিট কৰা ছোৱালীজনী বুলি তাইৰ ঘৰত আছোঁ আজি মই কালি নগাঁও কলেজৰ প্লেটিনাম জুবলি আছিলে গতিকে দিনত ৰেলীত গ'লোঁ আৰু ৰাতিলৈ ফাংচন চালোঁ পূৰা নাচিলোঁ এতিয়া ভৰিকেইটাৰ অৱস্থা বেয়া গতিকে মোৰ ওচৰত দুজনী ধুনীয়া ধুনীয়া বিউটিফুল গাৰ্ল আছে নম্বৰ 1 এই মোক ব্লগ কৰিবলৈ এনকাৰেজ কৰি নিজে মুখখন থাকিছে এতিয়া এইজনী হৈছে মধুস্মিতা বা আৰু এইফালে এয়া চবেই চিনি পায় সকলোৰে পৰিচিত গতিকে ভাবিছিলোঁ তিনিজনীয়ে লেকচাৰ মাৰি আছিলোঁ গতিকে ভাবিলোঁ ব্লগ এটা ষ্টাৰ্টে কৰি দিওঁ বুলি গতিকে কি কৰোঁ বহুত দেৰি হ'ল 12টা নহয় এটা বাজিব হ'ল গতিকে এতিয়া 1টা বজাত ব্লগ কৰিছোঁ বাই এনকাৰেজ কৰি পেলাই ক'লে যে তুমি ব্লগ এটা কৰাচোন সেইকাৰণে কৰি দিলোঁ গতিকে কি দেখাম মই নিজেও নাজানো কিন্তু আজি এনেই আৰু আৰম্ভ কৰি দিলোঁ গতিকে চাওক আপোনালোককো দেখুৱাই থাকিম কি কৰোঁ সন্ধিয়া যদি ক'ৰবালৈ ওলাই যাওঁ তেনেহ'লে দেখাম গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব A few moments later. আমি বহুত বেছি লেকচাৰ মাৰিলোঁ মাৰি পেলাই এতিয়া আগফালে যাম কমলা খাম এইজনী হৈছে ঈশা মোৰ বহুত বেছি মৰমৰ ভণ্টি তাইক মই নগাঁও কলেজৰ পৰাই চিনি পাওঁ আৰু আমাৰ কানেকশ্যনটো বহুত বেছি বেলেগ হয় ফাৰ্ষ্ট মই তাইক চিনি পালোঁ ঈশাক তাৰ পাছতে মই চিনি পালোঁ তাইৰ পৰাই মই প্ৰাৰ্থনা বাক চিনি পালোঁ আৰু এতিয়া প্ৰাৰ্থনা বা আৰু মই ছেইম কলেজতে জব পালোঁ মানে মোতছে আগত সোমাইছে প্ৰাৰ্থনা বা বাৰু তাৰ পাছত মই সোমাইছোঁ আৰু তেতিয়াৰ পৰা মানে মোৰ তাইক আৰু আণ্টিকটো মই আগৰ পৰাই চিনি পাওঁৱেই বহুত বেছি ভালকেই চিনি পাওঁ আগৰ পৰাই এতিয়া প্ৰাৰ্থনা বাক চিনি পালোঁ আৰু এতিয়া একদম ঘৰুৱা ৰিলেশ্যন এটাই হৈ গ'ল আৰু আমাৰ বহুত ভাল লাগে এতিয়া আমি কমলা খাম আগফালে যাম আগফালে বহি আছে মাধুবাহৰ চকীত বহি আছে কমলা খাম এতিয়া আমি ব্লগ য়েছ আমাৰ মানে কাকো নেদেখে আজি সিহঁতকে দেখি থাকিব সিহঁতৰ মানে কাকো নেদেখে আমি এতিয়া কমলা খাম আৰু এতিয়া মৰম লগা আইতা এজনীক দেখুৱাম এজনী হৈছে মৰম লগা আইতা প্ৰাৰ্থনা বাৰ আইতা হয় এতিয়া কি ধুনীয়াকৈ ৰ'দ পৰি আছে আমি এতিয়া ৰ'দত বহিম কমলা খাম কথাখিনি হয়নে নহয় কি ৱৰ্ডটো কি আছিলে কেঁতুমণি ক'লা আধা বগা আধা ক'লা গাল বগা চকু ক'লা মানুহক বোলে কয় কেঁতুমণি দিবহে তোক মানে আহি তাৰপিছত কি কৈছ তামাম জমনি ইচ্ছাক ধুনীয়াকৈ চাব ৰ'ব এইফালে ক'ত বহিলে এইফালৰ পৰা গোটেই হেৰি হৈ যাব এতিয়া হাই গাইজ কি খবৰ সকলোৰে ব্লগটোত ময়ো ওলাইছোঁ ভাইৰেল হৈ যাব বোলে আজি চব হ'ব ইমানো ফেমাছ হোৱা নাই অট'গ্ৰাফ বিচাৰিব মোৰ ব্লগত সিহঁত ভাইৰেল হ'ব আৰু কাইলৈ পৰা বোলে সিহঁতক দেখিলে মানুহে অট'গ্ৰাফ বিচাৰিব সাংঘাতিক কথা কৈ দিয়ে চাওকচোন ইমান ধুনীয়া পৰিৱেশটো কোনে কৰে যাবৰ দম কোনটো যাবৰ দম দেখুৱাব লাগে বোলে কোনটো যাবৰ দম এইফালে যাবৰ পেলাও চাগে ইফালে যাবৰ পেলাও
বেলেগে পেলাই বোলে ইফালে যাবৰ কাৰণে এইটো বোলে যাবৰ দম এতিয়া আৰু সেইবিলাকে আৰু চলি আছে ফুল্লি মস্তি আণ্টি ভিতৰত আছে ভাত বনাই আছে গতিকে দেখাই দিম আণ্টিক পাছতকৈ সন্ধিয়া ওলাই যাম না তেতিয়া ধুনীয়াকৈ ষ্টাইল কৰিব বোলে আণ্টি তেতিয়া দেখাই আকৌ নাহো নেকি কি হ'ল কমলা টেঙা খুৱাই বোলে কি হ'ল কমলা টেঙা জলকীয়া দি মইতো কমলা খাম বুলি ব্লগত কৈ আহিছিল যে কমলা নাই যে মই বোলো মই আনি দিওঁ তই কৰ কামখিনি অঁ ন অঁ তাই কৰ যা কমলা মই কৈ খুৱাই থৈ যাওঁ বুলি কৈছোঁ এতিয়া আমি কমলা খাম জলকীয়া নিমখ ধনিয়া দি পেলাই সেইটো দেখাই দিবি কেছ দেখাই দিম চব দেখাই দিম ন ৰ'দত বহিলে যি কৰোঁ চব দেখাই দিম লাগিবই কমলা এই আমাৰ কমলা আহি গ'ল চাওঁ চাই দিয়া কমলাকেইটা দেখাই দিম এয়া কমলা মেইন কমলা মানুহ কমলা মানুহ এই কমলা এয়া নিমখ জলকীয়া গতিকে এতিয়া আমি খাম কমলা আৰু এতিয়া আমি ৰিলছ এটা বনাই লওঁ ইছাৰ লগত কি কোনটো এইটো ব্লগ আজি ই কাহিদাখন সোণাপুৰৰ ব্লগ আজি ৰাতি 12টা বজাত যাবহে তাৰ পাছতো পৰহিলে মানে যাব চাগে সময় নাপাওঁ ব্লগবিলাক এডিট কৰিবলৈ যে একেবাৰে সময় নাপাওঁ সময়ৰ অভাৱ গতিকে চাই থাকক আমি এতিয়া কমলা খাম তাৰপাছতে আবেলি অকণমান সময় আবেলি ওলাই যাম ক'ৰবালৈ গতিকে আপোনালোকক চব দেখাই থাকিম ক'ত ক'ত যাওঁ কি কৰোঁ গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰিব দেই এয়া প্ৰিপেৰেশ্যন ইজ গয়িং অন বেক কেমেৰা দেখাওঁ কেনেকৈ কমলাৰ প্ৰিপেৰেশ্যন কৰিছে চাওক দেখি একদম জিভাৰ পানী পৰি গৈছে টেঙা দেখিলে জিভাৰ পানী পৰেই গতিকে আপোনালোকক এতিয়া দেখাম কেনেকৈ কিহৰ প্ৰিপেৰেশ্যন কমলাৰ প্ৰিপেৰেশ্যন কেনেকৈ কৰিছে কমলা কি এজনী হৈছে মধুবা এজনী হৈছে পাৰ্বনাবা কমলা প্ৰিপেৰেশ্যন কৰি আছে লাজতে পৰিছে বোলে শেষত উঠাব ন A few moments later. গা পা ধুলো আমি এতিয়া আহিছোঁ চাদৰ ওপৰলৈ কি কৰিবলৈ আহিছোঁ ৰিলছ বনাবলৈ ফাৰ্ষ্ট ৰিলছটো কোনে বনাইছিলে তাৰপিছত কি হ'ল যি চকুৰ ভাজ চবে ভয় খাই যাবগৈ মানে দেখি পেলাই আকৌ এটা বনাই যি চকুৰ ভাজ চবে অসুৰ ওলোৱাৰ নিচিনা ভাজ হৈছে বোলে আমি এতিয়া ৰিলছ কৰোঁ আৰু ব্লগটোৰ শেষত আমাৰ ৰিলছ কেইটামান লগাই দিম চাব কি কিন্তু ফুলালোঁ আমি ৰিলছত দেখাম গতিকে আমি এতিয়া ৰিলছ বনাই লওঁ দেই A few moments later. চ' মই ৰেডি হৈ গ'লোঁ এতিয়া যাম অকণমান ওলাই যাম ষ্টেডিয়ামৰ ফালে যিহেতু আজি খ্ৰীষ্টমাছ সেইকাৰণে অকণমান ভাবিছোঁ এনেই আৰু ওলাই যাওঁ প্ৰাৰ্থনা বা আৰু মই সেইকাৰণে এতিয়া যাম আমি দুজনী ওলাই তাই ওলোৱাই নাই মোক ক'লে তই ওলা উৎপাত লগাই দি পেলাই এতিয়া তাই নিজে ওলোৱাগৈ নাই এতিয়ালৈকে কিন্তু মই ওলাই ৰেডি চকুকেইটা দেখিছে অমৰা গুটিটো হোৱা দি হ'ল খুব শুলোঁ 2 ঘণ্টামান শুলোৱে নেকি মানে কালি ৰাতি শুৱা দেৰি সেই হিচাপে ৰাতিপুৱা মানে ইমান দেৰিলৈকে শুব নোৱাৰোঁ সাৰ পাই গ'লোঁ 8:30 মানতে সাৰ পাই গ'লোঁ নেকি কিন্তু শুৱালে 2টা মানে বাজি গ'ল সেইকাৰণে ইমানেই চকুকেইটা মানে পুৰি ধৰিছিলে সেইকাৰণে শুই দিলোঁ একদম 5টা বজাতহে সাৰ পাইছোঁ শুৱালে 1 ঘণ্টা শুইছোঁ পূৰা 1 ঘণ্টা শুইছোঁ 4টাত শুইছোঁ 5টাত উঠিছোঁ গতিকে এতিয়া অকণমান ওলাই যাওঁ আপোনালোকক দেখাম আজি খ্ৰীষ্টমাছত নগাঁৱৰ পৰিৱেশ গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে
বেলেগ মানে মই চেঞ্জ কৰি দিছিলোঁ এতিয়া আহি আছোঁ উভতিলোঁ ইমানেই বেছি ভিৰ মানে এনেকৈ যে মোবাইল লৈ লৈ কথা কৈ যাব নোৱাৰি পেলাই দিব মানে মানুহ এনেকুৱা ভিৰ সেইকাৰণে বোলো নাই অকণমান ক্লিপ লওঁ কাৰণ পৰিবলৈও নাই মোবাইলটোও পেলাবলৈ নাই সেইকাৰণে বোলো একদম শান্তিত পাছত ক'ম আৰু কথাখিনি তো আমি আহি আছোঁ তাৰ পৰা মেলালৈও গ'লোঁ মেলাৰ ক্লিপ লৈছিলোঁ নে মেলাৰ ক্লিপো লৈছিলোঁ মেলাৰ ক্লিপকেইটাও দেখাই দিম আৰু বাকী আমি গৈছিলোঁ গীৰ্জাত সোমালোঁ কেনেকুৱা মানুহ বাপৰে মই যে ফাৰ্ষ্ট টাইম সোমাইছোঁ আগতে সোমাই পোৱা নাই বহুত বেছি ভাল লাগিলে কিন্তু বহুত বেছি ভিৰো হয় সেইকাৰণে ইমান এনেকৈ মই কৈছোঁ এনেকৈ ব্লগ কৰিব নোৱাৰি কোনো কাৰণতে পেলাই দিব বুলি সেইকাৰণে তেনেকেই আমি ক্লিপকেইটা ল'লোঁ জাষ্ট আপোনালোকক দেখাম আৰু চাব নগাঁৱৰ পৰিৱেশ খ্ৰীষ্টমাছত গতিকে আমি এতিয়া আহি আছোঁ পানীগাঁও চাৰিআলি পাইছোঁহি গতিকে সেয়াই বহুত বেছি ভাল লাগিলে মোৰ মুখখন ক'লা ক'লা হৈ গৈছে উপায় নাই ইগন'ৰ কৰিব কথাকেইটাক মানে মানিব মুখখন ইগন'ৰ কৰিব কাৰণ এই মানে লাইটৰ পোহৰ পালে আহি যায় ফ'কাছটো লাইটৰ পোহৰ গ'লে সেই ক'লা হৈ যাওঁ গতিকে বহুত বেছি ভাল লাগিলে সেয়াই আৰু গতিকে ঘৰত গৈ পেলাই আপোনালোকক লগ পাই আছোঁগৈ বাই ঘৰ আহি পাই গ'লোহি এতিয়া কেইটা বাজিছে 9টাই বাজিবৰ হ'ল ঘৰ আহি পাই গ'লোহি ভাগৰ লাগিছে অকণমান কালিৰ ভাগৰ শেষেই হোৱা নাই আজি আকৌ খোজকাঢ়ি দিলোঁ গতিকে 2টা ভাগৰ জইন হৈ গ'ল গতিকে আৰু বেছি দীঘলীয়া নকৰোঁ ব্লগটো জল্দি ভাত খাই পেলাই শুই যাওঁ ৰাতিপুৱা সোনকালে কলেজ যাব লাগিব এক্সাম ডিউটি আছে যিহেতু গতিকে বাই বাই গুড নাইট লাভ ইউ অল